আপোনালোকক মই এটা ক'ব বিচাৰিছোঁ, আপোনাৰ ফেচবুক ভালদৰে ইউজ কৰক। আজিকালি ফেচবুকৰ পৰা মানুহ বহুত জেৰত যাবলগীয়া হ'ল আৰু কিছুমানকেইটা গাঁৱত গালি খাব পাই গ'ল। সেইকাৰণে আপোনালোকক অভিধান কৰক, ফেচবুকটো আপোনাৰ ভালকৈ ইউজ কৰক। আজিকালি গোটেই ল'ৰা ছোৱালী পঢ়া লিখা চব ভুল কৰি পেলাই ফেচবুকে ইউজ কৰি আছে। ফেচবুকে ভালকৈ ধৰক, ফেচবুক ক'লে এটা ভাল পৰা ইউজ কৰিলে আপোনাৰ যি ঘটনা হ'ল আপোনাৰ গম পায়। কিন্তু ফেচবুক ভালকৈ ধৰক, কোনোবাটো বেয়া পাতা ছোৱালী হ'ব পাৰে, কোনোবাটো বেয়া নাপাতা ছোৱালী হ'ব পাৰে, আপোনাৰো হ'ব পাৰে, মতাও হ'ব পাৰে, ছোৱালীও হ'ব পাৰে। কিন্তু আপোনাৰ লগত কেতিয়াও আপোনাৰ লগত ভুল নকৰিবি। আপোনাৰ ভালকৈ ইউজ কৰক। ভালকৈ ইউজ কৰিলে আপোনাৰ লাইফ লং ভাল হ'ব। মই এইটোৱে কৰিব বিচাৰিছোঁ। মনত ৰাখিবা দেই, মনত ৰাখিবা। আজিৰ পৰা কৈছোঁ, চবেই মানুহকে মনত ৰাখিবা।